বহুতে ভাবে যে আমি মনে সাজা এটা বিহু পাতং নেকি আৰু সেই উত্তৰটো ময়ো জানা নাছিলো কিন্তু আজিৰ পৰা মই দিব পাৰিম যে আমাৰ বিহুটো মঙ্গলবাৰহে কিয় পালন কৰা সেইখিনি ক'ব পাৰিম আৰু সেই কথাখিনি যে আপোনালোকৰ গাঁওখনত ইমান ৰীতি নীতি ভাষা জীয়াই আছে নীতি নিয়মখিনি জীয়াই আছে এইখিনি বস্তু অসমৰ ৰাইজে গম পাব আৰু মোৰ নিচিনা যিবিলাক তিৱা লৰাই নাজানে যিবিলাক তিৱা মানুহে নাজানে তেওঁলোকে শিকিব পাৰাৰ কাৰণে আপোনালোকে এটা হাত চাপৰি বজাই লওক আপোনালোকৰ কাৰণে আমাৰ তিৱা যিটো জনগোষ্ঠীটোৰ ভাষা সাজপাৰ ৰীতি নীতি জীয়াই আছে আৰু মই ভাবো ইয়াৰ যিবিলাক সৰু সৰু বাচ্চা ল'ৰা ছোৱালী আছে নহয় ইহঁতক আপোনালোকে সেই ভাষাটো ক'ব কাৰণে নাপাহৰক য'তেই নপঢ়ক দিল্লীত পঢ়ক মুম্বাইত পঢ়ক এই ল'ৰাকেইটাহে কিন্তু ভাষা জীয়াই ৰাখিব আপোনালোকে যিমান ক'লে যিমান কয় এই ল'ৰা ছোৱালীকেইটাক নীতি নিয়ম হোৱা সময়ত দেখুৱাব তেওঁলোকক ভাষাটো ক'ব কাৰণে মানে চেষ্টা কৰাব তেতিয়া ভাষা জীয়াই থাকিব আৰু বহুত বহুত ধন্যবাদ সেৱা জনাইছো মই নিজে লজ্জিত আজি মই নিজে অপৰাধী নিচিনা অনুভৱ কৰিছো কিন্তু পিছৰ সময়ত মই শিকিবৰ কাৰণে চেষ্টা কৰিম